সদৌ অসম ভিত্তিত বিশাল ইষ্টিমাৰ আয়োজন মঙলদৈত 1-2-3 জানুৱাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই ইষ্টিমা। সদৌ অসম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত অসম ভিত্তিত বিশাল ইষ্টিমাৰ আয়োজন কৰিছে মঙলদৈ নিকটৱৰ্তী ধুলাত। প্ৰায় 7 লাখ লোকৰ সমাগমেৰে আয়োজন কৰা এই বিশাল ইষ্টিমাৰ জৰিয়তে সমাজত হৈ থকা বাল্য বিবাহকে ধৰি মদ ভাং জোৱাৰ দৰে অসামাজিক কৰ্মৰ পৰা বিৰত থাকিবলৈ এই বিশাল ইষ্টিমাৰ জৰিয়তে প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিব বুলি আজি এক সংবাদ মেল যোগে প্ৰকাশ কৰে উদ্যোক্তাসকলে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইছলামিক ধৰ্মীয় গুৰুৱে অংশগ্ৰহণ কৰিব এই ইষ্টিমাত। আজি সংবাদ মেলটো আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল মাত্ৰ দুটা। প্ৰথম উদ্দেশ্য হ'ল যে অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আমি জানুৱাৰীৰ 1, 2 আৰু 3 আমি অসম ভিত্তিত বিশাল ইষ্টিমাৰ আয়োজন কৰিছোঁ আৰু ইষ্টিমাৰ থানটো হ'ল আমাৰ ধোলা। এই খেলপথাৰতে আমাৰ ইষ্টিমাখন হ'ব আৰু ইয়াৰ মকচদটো হ'ল কেইবাখনো মকচদ আছে, কেইবাটাও মকচদ আছে। প্ৰথম মকচদটো হ'ল এইটো যে সমাজৰ পৰা আমি কিছু যিখিনি এতিয়ালৈ আমি ৰাইজক বুজাব পৰা নাই, আমি যাতে লাখ লাখ মানুহ এক জেগাত একত্ৰিত কৰি আমি যাতে সেই মানুহখিনিক আমি বুজাব পাৰোঁ, ধৰ্মীয় লাইনেও হওক সামাজিক লাইনতো হওক। আৰু আজিকালি আমাৰ ভিতৰত যিখিনি বস্তু হৈছে, 1 নম্বৰ হ'ল বাল্য বিবাহ, 2 নম্বৰত হ'ল জুৱা খেল আৰু মদ পান কৰা, এই ধৰণৰ বিভিন্ন বস্তু আছে। ইয়াৰ ওপৰত আমি গুৰুত্ব বেছি দিছোঁ আৰু অসমৰ ভিতৰত ভাতৃত্ববোধটো হ'ব লাগে। আৰু যেনেকৈ মই এটা কথা স্পষ্ট কৰি দিওঁ, আজি অসমৰ যিটো পৰিস্থিতি হৈছে, এই পৰিস্থিতিৰ ওপৰত মই মাত্ৰ দুটা কথা ক'ম। প্ৰথম কথাটো হ'ল এইটো যে আমি ইছলাম ধৰ্মৰ মানুহ আৰু আমাৰ ধৰ্মটো হ'ল ইছলাম আৰু আমাৰ মূল গ্ৰন্থটো হ'ল কোৰাণৰ ভিতৰত আপুনি যদি কোৰাণখন পঢ়ে, আলহামদু সূৰাৰ পৰা আৰম্ভ কৰি কুল আউযু বিৰাব্বিন নাছ পৰ্যন্ত 30 পাৰা কোৰাণত আপুনি যদি পঢ়ে, ভালকৈ যদি আপুনি পঢ়ে, কোৰাণখন অধ্যয়ন কৰে, তেতিয়া আপুনি গম পাব যদি কোনোবা মানুহে কোৰাণখন ভালদৰে পঢ়ে, তেওঁ অসমতে হওক বাহিৰতে হওক পৃথিৱীতে হওক তেওঁ কোনো বেয়া কৰ্মত লিপ্ত হ'ব নোৱাৰে আৰু বেয়া মনোভাৱ তেওঁৰ ভিতৰত আহিব নোৱাৰে। অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত এখন বিশাল অসম ভিত্তিত ইষ্টিমাৰ আয়োজন কৰিছোঁ আৰু ইষ্টিমাখন হ'ব জানুৱাৰী 1, 2, 3। স্থানটো আমাৰ দৰং জিলা অন্তৰ্গত মঙলদৈ সমষ্টিৰ অন্তৰ্গত এই ধোলা পঞ্চায়তৰ খাটমিয়াপাৰা গাঁৱত হ'ব। আৰু ইয়াৰ জৰিয়তে মই অসমৰ সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ইষ্টিমাত আহিব। ইয়াৰ মূল উদ্দেশ্যটো আচলতে বহুত আছে, কিন্তু যিটো আমাৰ ধৰ্মীয়, বিশেষকৈ ইছলাম ধৰ্মীয় ওপৰত যিটো মানে অৰাজকতা সৃষ্টি হৈছে, বিশেষকৈ মদ ভাং জোৱা, এইখিনি বস্তু কমপ্লিটলি আমি বন্ধ কৰিব লাগে। সেইখিনি বস্তু আমি ৰাইজক কিমান বুজাম, কেনেকৈ বুজাম, তো আমি ওলামাসকলে এটা সিদ্ধান্ত লৈছোঁ যে আমি এখন ইষ্টিমা কৰিলে সেই ইষ্টিমাত প্ৰায় 7 পৰা 8 লাখ বা 10 লাখ মানুহ আমি একগোট কৰিব পাৰিম। যেতিয়া 10 লাখ মানুহ আমি একগোট কৰি একত্ৰিত কৰি সেই কথাখিনি আমি ৰাইজক বুজাব পাৰিম।